তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বন্ধুসকল, আজি মই পূজা চাব গৈ আছোঁ পেহীহাৰ ঘৰত। মানে পেহীহাৰ ঘৰত যাম, তাৰপিছত পূজা চাম ৰাতি। আৰু পেহীহাৰ ঘৰ হৈছে বৰপেটা ৰোডত। তো বৰপেটা ৰোডত গৈ আছোঁ এতিয়া। আৰু মোৰ লগত আছে আমাৰ দাদা ভাই। হাই কৰি দিয়া। হাই। আৰু কি খবৰ তোমাৰ, কোৱা? ভাল। তো এতিয়া বুলি গৈ আছোঁ। আৰু আমাৰ চকত গাড়ী লগ ধৰিব লাগিব, গাড়ীত উঠি যাব লাগিব। সূৰ্য দেৱতা অলপ ব্ৰাইটনেছ কমাই দিয়ক হে। পূজাৰ ছিজনতো কি ইমান গৰম দি থাকে, অলপ লাহে লাহে কমাওক। থাক দে। ৰ'বা ভাই, ভালকে উঠি ল'বা দিয়া। আইঅ আইঅ বল 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 বল। আৰু আমাৰ মানে ইয়াত মানে ৰাস্তা বনাই আছে, তো অলপমান ভিৰ ভাৰ হৈ আছে। আৰু তো ৰাস্তাবিলাক মানে এক বছৰহে যায়, বেছিদিন নাযায়। আৰু নতুনকৈ আৰু বনাব লাগিব, এইবিলাক বনাই আছে। তো এতিয়া বৰপেটা ৰোডলৈ যোৱা বাছত উঠিলোঁ, আৰু অলপমান ভিৰ কম বাছত। এতিয়া জাষ্ট গাড়ীৰ পৰা নামিলোঁ আৰু গৈ আছোঁ পেহীহাৰ ঘৰলৈ। দিছ ইজ শংকৰ নগৰ এণ্ড দিছ ইজ দ্য বৰ্ডাৰ অফ উদয়নগৰ এণ্ড দিছ ইজ দ্য ব্লেক হোল। তো এতিয়া আমি ইয়াতে বহি আছোঁ, পথাৰত আহি পালোঁ। আৰু এয়া হৈছে আমাৰ জিন্তু ভাই। তো আমি সন্ধিয়া কেইটা বজাত পূজা চাব যাম, কোৱা? 7টা 6:30 মানত, 7টা 7:30 মান বজাত আমি 4 ঘণ্টামান থাকিম আৰু পূজা চাব যাম। ৰাতি আহিম 10টা বজাত। আৰু আজি আপোনালোকক বহুত কেইখন পূজাথলী দেখুৱাম বৰপেটা ৰোডত। গাইজ আপোনালোকে নাভাবে মোৰ কাপোৰ নাই বুলি, ঘৰত থৈ আহিছোঁ। মানে এইটো বৰপেটা ৰোডত তাৰমানে বহুতখন পূজাথলী আছে, তো প্ৰায় 14খন 15খন মান হ'ব। আজি গোটেই ঘূৰিম, হ'বনে? আপোনালোকক কিন্তু গাইজ। তো এতিয়া বাজিছে আবেলিৰ 4টা, আৰু অলপমান দিন থাকোঁতে, মানে অলপমান সূৰ্য ওলাই থাকোঁতে অলপমান পূজা চাই আহোঁ। गली गली में मैं हूँ तू है ভৰি যাব পাৰি, চাৰিওফালে ৰাস্তা অহে লাগেতো। ইমানখান পূজা লাগেতো, ভিতৰে ভিতৰে পূজা দেখোঁ। বাহ বাহ, ইটা দেখে গাড়ীটো জয়টা 40টা কিবা সৰু চলি সৰু চলি থাকে, বেলেগ মানুহ হৈছে দেখোন। হৰি মলি গাইছ এইপিনে না। আৰু আজি বিৰাট গৰম দিছে, সেইবাবে দেখিছে একদম মানে ঘামেৰে লুতুৰি পুতুৰি হৈ গৈছোঁ। আৰু সন্ধিয়া কেইটা বাজিছিল বৰ্তমান? কেইটা বাজিছে? 5টা বাজি গ'ল এতিয়া। আৰু 6টামান বজাত আমি যাম আৰু পূজাস্থলীলৈ। আৰু এইপিনে আপোনালোকে দেখা নাপাব, এইখন হৈছে গোটেই বৰপেটা ৰোড। আৰু মই বৰ্তমান আছোঁ বিল্ডিঙৰ ওপৰত, দেখিছে। আৰু সৌপিনে টাৱাৰ আছে। আৰু এয়া হৈছে আমাৰ জিন্তু বাই ষ্টিল বডি দেখুৱাই আছে। A few moments later. তো গাইছ, এতিয়া 6টা বাজিছে আৰু আমি পূজাথলীলৈ গৈ আছোঁ। এয়া হৈছে দিনটো, আৰু দিনটো আজি জিন্তু মোৰ লগতে আছে না জিন্তু। আৰু আমি এতিয়া গৈ কি কৰিব পাৰোঁ চাওঁ। আৰু পিছৰ পৰা গাড়ী আহি আছে জানাম। মাস্ক এখন কিনি ল'লোঁ, কাৰণ নতুন মাস্ক নাছিল। তো আমি আহি থাকোঁতে চিমলাগুৰিত দেখা পালোঁ প্ৰথমখন মণ্ডপ, আৰু এইখন হৈছে ৰামধেনুৰ টাইপত বনাইছে মণ্ডপ। আৰু এইখন হৈছে তাৰ ওচৰতে থকা দ্বিতীয়খন মণ্ডপ। আৰু ইয়াৰ পিছত আপোনালোকে ভালেকেইখন দেখা পাব। তো তাৰ বাবে আমি যাম বৰপেটা ৰোডৰ মেইন বজাৰলৈ। তো এতিয়া মানে বেণ্ডেজ কিনিব আহিছোঁ, কাৰণ মোৰ এই ভৰিৰ দুখানত মানে এই চেণ্ডেল পিন্ধিলে মানে জ্বলা ফুটে। এই কিনা আঙুলিত জ্বলা ফুটি গৈছে তাৰমানে। তো মৰব লাগিব, আধা দূৰ ভুলতে মোৰ এনেকুৱা হ'ল। বাহুবাৰত ভিডিঅ' কৰবি, বাহুবাৰত ভিডিঅ' কৰবি। এইখিনি কি বুলি কয়? গাহৰি বজাৰ।
নিউজ লাইভ। তো এতিয়া আমি আহিছোঁ মুড়ি বজাৰত আৰু এইটো হৈছে বিশাল জাপিৰে বনাইছে পূজাৰ মণ্ডপ আৰু এইপিনে আহিছে নিউজ লাইফৰ গাড়ী এইখন। তো এইখন পূজা মণ্ডপ হৈছে বৰপেটা ৰোডত আটাইতকৈ ডাঙৰ বুলি ক'ব লাগিব আৰু এইখিনি ঠাই বহুত জনপ্ৰিয় হৈ গৈছে এই জাপিটোৰ কাৰণে। তো জাপিটোৰে পূজা মণ্ডপখন বনাইছে আৰু এইখিনি ঠাইত বহুতে ফটো উঠিছে আৰু মোৰ বোধেৰে এইখিনি ঠাইতে বহুত ভিৰ ভাৰ হৈ আছে কাৰণ এট্ৰেক্টিভ হয় না এই জাপিটো, ইমান ডাঙৰকৈ বনাইছে। তো মানুহ কি হৈছে চাওক আপোনালোকে ইয়াতে, এইটো ৰাস্তাত বহুত মানুহ হৈছে আৰু আগপিনে তাৰমানে এখন আৰু পূজা মণ্ডপ আছে। তো চাওক আৰু এইখন মণ্ডপত কৰোণা ৱাৰিয়াৰসকলৰ লগতে কিছুমান দেৱ দেৱীৰ মূৰ্তিও প্ৰতিষ্ঠা কৰিছে আৰু এয়া হৈছে দুৰ্গা মা। তো বৰ্তমান দুৰ্গা মাৰ প্ৰাৰ্থনা চলি আছে। তো এতিয়া কিবা অলপ খাই লওঁ আৰু তাৰপিছত পূজা চাই কিনে ঘৰত যাব লাগে। তো ৰাতিও হৈছে বহুত। তো বন্ধুসকল এতিয়া বাজিছে 9:30 আৰু ইয়াতে বহি আছোঁ, ভাগৰ লাগিছে তাৰমানে অলপমান। এতিয়া কিবা খাই আহিলোঁ আৰু অলপমান বহিছোঁ, অলপ পিছত যামেই আৰু ঘৰত। তো এতিয়া আৰু আমি বেছি দেৰি নকৰোঁ কাৰণ যাওঁৱে দে, অলপমান ভাগৰ লাগিছে কাৰণ খোজকাঢ়িয়ে আছোঁ বহুত টাইম। তো বাই বাই, নতুন ভিডিঅ' এটাত লগ পাম, তেতিয়ালৈ ভালদৰে থাকিব, বাই বাই। আৰু ৰাতি চাওক না কেনেকুৱা ভিৰ একদম।